Hello everyone. আজি আমাৰ মোৰ স্কুলত আছে ফেন্সি ড্ৰেছ কম্পিটিশ্যন। তাৰ বাবে মই পিন্ধিছে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ। এইফালে আকৌ এই ষ্টনবিলাক দেখিছেনে বাৰু? কি বনাম বাৰু মই মানে ফুটেৰে ফুলি এযোৰ বনাই লৈছোঁ তাইৰ বাবে, যিহেতু পিন্ধাব লাগিব। গতিকে আৰু এইপিনে আহি স্কুল পাই গ'লহি। ইমান ৰাতিপুৱা 8টা বজাতে উপস্থিত হ'ব কৈছে, গতিকে বহুতেই লৰালৰি হ'ল। সেইবাবে পিন্ধাই মেলি লৰালৰিকৈ আহি স্কুল পাই গ'লোহি। এতিয়া আকৌ এইফালে সকলোৱে নিজৰ নিজৰ ল'ৰা ছোৱালীবোৰ ইমান ধুনীয়াকৈ সজাই আনিছে আৰু ফটো চটো মাৰি লৈছে। তাৰপাছত আহি মহঁতক ক্লাছৰুমৰ ভিতৰত থলোঁ। সকলোৱে দেখিছেনে বাৰু ইমান ধুনীয়াকৈ আহিছে। এতিয়া আমিও আহি অডিটৰিয়াম হলত বহি ল'লোহি। এতিয়া আৰম্ভ হৈ গৈছে আৰু এইবিলাক কেজিৰ ষ্টুডেণ্ট হয়, কেজিৰ আৰম্ভ হৈছে প্ৰথমতে। ল'ৰা ছোৱালী যিহেতু 500তকৈও বেছি আছিলে, সেইবাবে আৰু বেছি সময় ৰখোৱা নাই। অকণমান সময়ে সিহঁতক উলিয়াইছে আৰু নমাই দিছে ষ্টেজৰ পৰা। আমাৰতো নাৰ্চাৰীত এটা ছেকশ্যনত 62টাকৈ আছে, গতিকে আৰু সম্ভৱো নহয় বহুত সময় ৰখাই থোৱা। এতিয়াওতো 2 ঘণ্টা 3 ঘণ্টা লাগিয়ে গৈছে সিহঁতৰ লগত। গতিকে আপোনালোকে আৰু চাওক ভিডিঅ'টো। তাৰপাছত এতিয়া কেজি শেষ হ'ল। এতিয়া নাৰ্চাৰীৰ ল'ৰা ছোৱালীবিলাক আনিছে, দেখিছেনে বাৰু? তেওঁলোকক লাইন পতাই পতাই আনিছে আৰু ইমান ধুনীয়াকৈ আহিছে, কিমান হেঁপাহেৰে উৎসাহেৰে। কিন্তু আমাৰ মইহে ভালকৈ খোজেই কাঢ়িব পৰা নাই। তাই চাগে ড্ৰেছযোৰ আনকমফৰ্টেবল লাগিছে অকণমান। আজি যিহেতু বহুত গৰম আৰু মই ড্ৰেছযোৰ পিন্ধালোঁ, ভালকৈ পিন্ধোৱা হৈছে নাই তাকো নাজানো, মানে গুগলতে চাই পেলাই পিন্ধাইছোঁ আৰু। তাৰপাছত তাহাঁতক ইয়াতে লাইন পতাই থৈ দিছে আৰু অকণমান সময় ৰখিলে। এতিয়া এয়া আহিছে এইপিনে অৰুণৱ, তাৰপাছত এইফালে আহিছে আয়ুষী, এইফালে আহিছে আমাৰ ভাৰ্বি। আৰু এটা কথা যে কি গম পায়নে, কাৰেণ্টটো গুচি গ'ল, ইমান বেয়া লাগিছে। সিহঁতি ওলোৱা সময়তে কাৰেণ্টটো হঠাৎ গুচি গ'ল। তাৰপাছত আৰু জেনেৰেটৰ লগাই মানেওতো কাৰেণ্টটো ক'ত পটককৈ আহিব, সেইকাৰণে আন্ধাৰ নিচিনা হৈ গ'ল আৰু অলপমান। এইফালে আছে আকৌ চিন্ময় আৰু এয়া দেৱাংশী। এতিয়া চিন্ময় আহিছে, দেখিছেনে বাৰু? ইমান ধুনীয়াকৈ আহিছে। এয়া হৈছে ইয়ন আৰু বাকীবোৰ আৰু চিনি নাপাওঁ। এইফালে ইয়াত টিচা আহিছে আৰু তেতিয়া কাৰেণ্টটো আহি গ'ল। ইমান ধুনীয়া লাগিছে সঁচাই, আমাৰ সময়তে কাৰেণ্টটো নাহিলে আৰু। তাৰপাছত এইফালে শেষ হ'ল কম্পিটিশ্যন। এতিয়া মানে বাকীখিনি চলি আছে আৰু আমাৰ যিহেতু শেষ হ'ল, গতিকে ওলাই আহিলোঁ আমি। তাৰপাছত এইফালে হৈছে ডাঙৰখিনিৰ ফেন্সি ড্ৰেছ কম্পিটিশ্যন। যিখিনি ডাঙৰ ল'ৰা ছোৱালী তেওঁলোকৰ ফিল্ডতে হৈছে, তাতো অকণমান সময় চালোঁ আৰু গাৰ্জেনখিনিও চাই আছে বাহিৰৰ পৰা। আমিও অলপমান সময় ৰখি চালোঁ। সঁচাই বহুত ধুনীয়াকৈ তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিছে। অলপমান সময় ৰখি আমি চালোঁ ইয়াতে, ভাল লাগিছিলে বাৰু চাই, কিন্তু ৰ'দ যিহেতু সেইবাবে বেছি সময় ৰখিব নোৱাৰিলোঁ। তাৰপাছত এইপিনে ক্লাছৰুমৰ ভিতৰত হৈছে ছায়েন্স এক্সিবিশ্যন। সৰু সৰু ল'ৰা ছোৱালীবোৰে চাওকচোন ইমান ধুনীয়াকৈ বনাই আনিছে বস্তুবিলাক, সঁচাই দেখি ভাল লাগিলে। ইয়াতো অলপ সময় চালোঁ আৰু তেওঁলোকেনো কেনেকুৱা ধৰণৰ বস্তুবিলাক বনাইছে। এইপিনে ৱাটাৰ পিউৰিফাই, তাৰপাছত আৰু বিভিন্ন ধৰণৰ বস্তু বনাইছে, দেখিছেনে বাৰু? এইটো বাৰু কি বাৰু, চিনি পাইছেনে? ইমান ধুনীয়াকৈ বস্তুবিলাক তেওঁলোকে সাজি উলিয়াইছে, সঁচাই প্ৰশংসনীয়। আচলতে এয়াই নহয়, বহুত হৈছে কিবা কিবি, কিন্তু গোটেইখিনি চাবলৈ যাবলৈ এতিয়া টাইম যিহেতু বহুত দেৰিও হৈ গ'ল। আৰু আমাৰ মোক যে ড্ৰেছখিনি পিন্ধি পেলাই বহুত অশান্তি পাই গৈছে, মানে কেতিয়া খুলো খুলো কৰি আছে। সেইবাবে আৰু বেছি সময় এনেকৈ নকৰিলোঁ আৰু ইয়াতে এটা ৰুমতেই সোমাই চালোঁ আৰু কেনেকুৱা ধৰণৰ বস্তুবিলাক বনাইছে গম পালোৱেই। সেইবাবে আৰু এইখিনিয়ে চালোঁ, চাই পেলাই আৰু আমি ওলাই আহিলোঁ। বাকী ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, থেংক ইউ।